শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সমাজ বিজ্ঞানৰ ২ নং পাঠ পৃথিৱীৰ অভ্যন্তৰ ভাগ সেই পাঠটিৰ মূল এটা আলোচ্য বিষয় পৃথিৱীত থকা বিভিন্ন ধৰণৰ শিল আৰু মণিক এই সম্পৰ্কে কিছু ধাৰণা দিবলৈ আজি মই এই পাঠটো তোমালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। মই ইয়াৰ আগতে অন্য এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ তোমালোকৰ বাবে, য'ত মই পৃথিৱীৰ উৎপত্তিৰ সময়ছোৱাৰ পৃথিৱীখন কেনে আছিল, লগতে পৃথিৱীৰ অভ্যন্তৰ ভাগৰ স্তৰকেইটা সম্পৰ্কে তাত বিস্তৃত ব্যাখ্যা দিছিলোঁ। মই আশা কৰিছোঁ সেই সম্পৰ্কে তোমালোকৰ ইতিমধ্যে ধাৰণাটো দৃঢ় হৈ আছে, গতিকে মই পাছৰখিনি সহজে লৈ যাব পাৰিম বুলিয়ে ভাবিছোঁ। গতিকে আগবাঢ়ো আহা। তোমালোকে এই ছবিখনলৈ মন কৰাচোন বাৰু, এইবিলাক কি ধৰিব পাৰিছা নেকি? এইবিলাক হ'ল আমাৰ পৃথিৱীৰ খোলাটো, অৰ্থাৎ আমাৰ ভূত্বকত পোৱা কিছুমান মণিক, যিটো ইংৰাজীত কয় মিনাৰেলছ। আৰু আমাৰ বিজ্ঞানীসকলৰ মতে আমাৰ পৃথিৱীত প্ৰায় ৪,০০০তকৈ অধিক মণিক পোৱা যায়। এই মণিকবিলাকৰ কিছুমান ধৰ্ম থাকে। সেই ধৰ্মবিলাক হ'ল বৰণ, বৰ্ণৰেখা, ৰূপ, স্বচ্ছতা আদি। মণিকৰ ভাগ দুটা, এটা হ'ল শিল গঠনকাৰী মণিক, আনবিধ হ'ল আকৰ গঠনকাৰী মণিক বা ধাতৱীয় মণিক। বিভিন্ন ধৰণৰ শিল গঠনকাৰী মণিকসমূহ হ'ল কোৱাৰ্টজ, চিলিকেট, কাৰ্বনেট, অক্সাইড আৰু ফেলস্পাৰ। এইবিলাকে শিল গঠনত সহায় কৰে। আনহাতে আকৌ যিবিলাক আকৰ গঠনকাৰী মণিক, সেইবিলাকৰ উদাহৰণ হ'ল গেলেনা, অৰ্পিমেন, মেলাকাইট ইত্যাদি। আৰু এইবিলাকক ধাতৱীয় মণিক বোলাৰ কাৰণটো হ'ল এই আকৰিক মণিকৰ পৰা ধাতু উৎপাদন কৰে। পৃথিৱীৰ খোলাটোৰ এটা উপাদান এই মণিকসমূহ কিন্তু ভূপৃষ্ঠত দুটা অৱস্থাত পোৱা যায়। এটা হ'ল আবৃত আৰু আনটো হ'ল অনাবৃত। অনাবৃত যিবিলাক মণিক সেইবিলাক ভূপৃষ্ঠত মুক্ত অৱস্থাত পোৱা যায়, আৰু আবৃত মণিকসমূহ আকৌ মাটিৰ পাতল তৰপ বা পলসুৱা মাটিৰ তলত পোৱা যায়। উদাহৰণ হিচাপে আমি যদি চাওঁ, তেন্তে মুক্ত ধাতৱীয় মণিকসমূহ হ'ল সোণ, ৰূপ, তাম, প্লেটিনাম, সীহ, পাৰা, টিন, দস্তা আদি। আৰু মুক্ত অধাতৱীয় মণিকসমূহ হ'ল গন্ধক, গ্ৰেফাইট, হীৰা আদি। তোমালোকৰ পাঠত আৰু কেইটামান অধাতৱীয় মণিকৰ নাম দিয়া আছে, আৰ্ছেনিক, এণ্টিমনি, বিস্মাথ ইত্যাদি। এইবিলাকক আচলতে ধাতুকল্প বুলি কোৱা হয়, অৰ্থাৎ ধাতু আৰু অধাতুৰ গুণসমূহ এইবিলাকত বিৰাজমান। এইবিলাকৰ বিষয়ে তোমালোকে ওপৰ শ্ৰেণীত ভালকৈ পঢ়িবলৈ পাবা। ইতিমধ্যে তোমালোকে মণিকৰ বিষয়ে যথেষ্টখিনি কথা গম পালা বা বুজি পাইছা। এতিয়া তোমালোকে এটা গুৰুত্বপূৰ্ণ কথা জানি লোৱা যে এই মণিসমূহৰ জৰিয়তে, এই মণিসমূহৰ দ্বাৰা আমাৰ পৃথিৱীৰ খোলাটোৰ অন্য এটা প্ৰধান উপাদান সৃষ্টি হৈছে, সেইটো হ'ল শিল। শিলৰ সংজ্ঞা আমি এনেদৰে দিব পাৰোঁ। সাধাৰণতে আমি বসবাস কৰা পৃথিৱীৰ উপৰিভাগৰ গোটা আৰু আপেক্ষিকভাৱে টান পদাৰ্থবোৰকে শিল বোলা হয়। আৰু তোমালোকে এই যে মণিসমূহ দেখিছা, এই মণিসমূহৰ এবিধ বা দুবিধ লগ লাগিও শিল গঠন হ'ব পাৰে, আৰু কিছুমান শিলত এনেধৰণৰ কেইবাবিধো মণিক থাকিব পাৰে। শিলত প্ৰচুৰ পৰিমাণে কিছুমান ৰাসায়নিক পদাৰ্থ পোৱা যায়। সেইবিলাকৰ ভিতৰত অম্লজান, চিলিকন, এলুমিনিয়াম, লো, কেলছিয়াম, ছডিয়াম, কাৰ্বন, ছালফাৰ আদি। আৰু কম পৰিমাণে কিছু ধাতু পোৱা যায়, আৰু সেই ধাতুবিলাক হ'ল তাম, সীহ, দস্তা আদি। এতিয়া আমি এই শিলৰ ভাগসমূহৰ বিষয়েও কিছু কথা জানিব লাগিব। উৎপত্তি অনুসৰি শিলৰ ভাগ তিনিটা: আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। আৰু এই প্ৰতিবিধ শিল কাক বোলে, কেনেকৈ উৎপত্তি হৈছে, আৰু বিভিন্ন ধৰণৰ আগ্নেয় শিল বা গেদীয় শিল আৰু ৰূপান্তৰিত শিলসমূহ কি কি, এই বিষয়ে আমাক কিছু কথা জনাৰ প্ৰয়োজন হ'ব। গতিকে আমি এটা এটাকৈ গোটেইকেইটা শিলৰ বিষয়ে চাই লওঁ আহা। প্ৰথমে আমি আগ্নেয় শিল, ইগনিয়াছ ৰকৰ বিষয়ে চাওঁ। তোমালোকক মই ইয়াৰ আগতে যিটো ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, তাত তোমালোকক মই এটা কথা কৈছিলোঁ যে গুৰুমণ্ডল স্তৰত অন্তৰ্ভাগৰ যিটো গুৰুমণ্ডল স্তৰ আছে, তাত
যিবিলাক পৃথিৱীৰ অন্তৰ্ভাগত গলিত আৰু উত্তপ্ত পদাৰ্থ থাকে সেইবিলাকে প্ৰচণ্ড উত্তাপ আৰু হেঁচাত থাকে, সেইবাবে সিহঁতি থিৰেৰে থাকিব নোৱাৰে আৰু তলৰ পৰা ওপৰলৈ এক ধৰণৰ ঊৰ্ধ্বমুখী সোঁত তাত প্ৰবাহিত হৈ থাকে। আৰু পৃথিৱীৰ অন্তৰ্ভাগত থকা এই গলিত আৰু উত্তপ্ত পদাৰ্থবিলাকক কোৱা হয় মেগমা। এই মেগমাবিলাক ভূপৃষ্ঠলৈ ওলাই আহিবলৈ চেষ্টা কৰি থাকে আৰু সিহঁতে যেতিয়া ওলাই আহিব নোৱাৰে, তেতিয়া ওলাই আহিব নোৱাৰি কালক্ৰমত কি হয়, তাপ বিকিৰণ কৰি কৰি শীতল হৈ শিলত পৰিণত হয় আৰু এনেধৰণে যিটো শিল গঠন হয় সেই শিলটোক আগ্নেয় শিল বুলি কয়, কিন্তু সেই শিলৰ এটা নাম আছে অন্তৰ্ভেদী আগ্নেয় শিল। আৰু ইয়াত ছবিত তোমালোকে দেখিছা যে এইখিনি হ'ল মেগমাখিনি পিছত শিললৈ পৰিণত হৈছে এইখিনি শিল। আকৌ কেতিয়াবা কি হয়, কেতিয়াবা কিছুমান প্ৰাকৃতিক কাৰণত আকৌ পৃথিৱী খোলাটোত ফাট মেলে আৰু সেই ফাট মেলা অংশইদি আকৌ মেগমা বাহিৰলৈ ওলাই আহে, আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয়। এইদৰে এই লাভা আকৌ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত তাপ বিকিৰণ কৰি গোট মাৰি টান হৈ এক প্ৰকাৰ শিলৰ সৃষ্টি হয় আৰু এই শিলবিধক কোৱা হয় বহিৰ্ভেদী আগ্নেয় শিল। এই আগ্নেয় শিলক প্ৰাথমিক শিল বুলিও কোৱা হয়, কিয়নো পৃথিৱীত আগ্নেয় শিলৰেই প্ৰথমে সৃষ্টি হৈছিল। এতিয়া আমি কেইটামান আগ্নেয় শিলৰ উদাহৰণ চাই লওঁ। এইটো বেছল্ট আগ্নেয় শিলৰ উদাহৰণ, গ্ৰেনাইট, গ্ৰেব্ৰো আৰু বেথলিট। এতিয়া আমি গেদীয় শিল ছেডিমেণ্টেৰী ৰকৰ বিষয়ে কিছু কথা জানো আহা। আমি যি ইতিমধ্যে পালোঁ আগ্নেয় শিলবিলাক সৃষ্টি হোৱাৰ ফলত সেই আগ্নেয় শিলবিলাক পৃথিৱীৰ উপৰিভাগত কি হয়, কালক্ৰমত সময়ৰ লগে লগে শীত, তাপ, বতাহ, বৰষুণ আদি ভৌতিক ৰাসায়নিক ক্ৰিয়া আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত দুৰ্বল হৈ ক্ৰমে ভাঙিবলৈ ধৰে। তাৰপিছত কি হয়, সেই ভঙা অংশবিলাকক বতাহে লৈ যায়। মৰুভূমিত এইটো বেছিকৈ হয় আৰু নৈ পানীৰ লগতো তেনেকৈ ভঙা শিলবিলাক উটি যায় আৰু এনেদৰে হিমবাহৰ লগতেও এনেদৰে ভঙা শিলবিলাক কঢ়িয়াই নি সেইবিলাক কি কৰে, সাগৰ হ্ৰদ বা নিম্ন অংশত তৰপে জমা কৰে আৰু যেতিয়া এই গেটবোৰ বছৰ বছৰ ধৰি জমা হ'ব, এফালে ওপৰত গেটৰ প্ৰচণ্ড তাপ আৰু পানীত মিহলি হৈ থকা লু চূণ আদি ক্ৰিয়াৰ ফলত গেটবোৰ কঠিন হৈ এই শিলৰ সৃষ্টি হয়। আৰু তোমালোকে ফটোত দেখিছা এইবিলাক তৰপে গঠিত হোৱা গেদীয় শিল আৰু এইদৰে স্তৰে এই শিল গঠিত হয় বাবেও এই শিলক স্তৰীভূত শিল বুলিও কোৱা হয়। আৰু আমি কেইবিধমান গেদীয় শিলৰ উদাহৰণ চাই লওঁ। কয়লা, চূণ শিল আৰু কংলোমাৰেট। বালি শিল আৰু বোকা শিলো হ'ল গেদীয় শিলৰ উদাহৰণ। ছাত্ৰ ছাত্ৰীসকল, এতিয়ালৈকে আমি কি শিলৰ কথা পালোঁ? আগ্নেয় শিল আৰু গেদীয় শিলৰ বিষয়ে, নহয় জানো? এতিয়া চোৱা, যদি সেই আগ্নেয় আৰু গেদীয় শিল বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে, তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ এক নতুন ধৰণৰ শিলৰ সৃষ্টি হয় আৰু এনেধৰণৰ শিলক কোৱা হয় ৰূপান্তৰিত শিল, মেটামৰ্ফিক ৰক, যিটো আমাৰ শিলৰ প্ৰকাৰৰ 3 নম্বৰটো আছিলে। আৰু বিভিন্ন প্ৰকাৰৰ ৰূপান্তৰিত শিলৰ উদাহৰণ হ'ল চিষ্ট, নিচ, মাৰ্বল, কোৱাৰ্টজাইট আৰু স্লেট ইত্যাদি। ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে শিল আৰু মণিকৰ বিষয়ে কিছু ধাৰণা দিবৰ যত্ন কৰিলোঁ আৰু তোমালোকলৈ এটা গৃহকৰ্ম দি আজি মই মোৰ পাঠৰ সামৰণি মাৰিছোঁ। শিলৰ প্ৰকাৰ কেইটা আৰু কি উদাহৰণ সহ বুজাই লিখা।